আৰু দেখিছেনে নাই আজিকালি আমাৰ ঘৰত পুৰা স্কিন কেয়াৰ চলি থাকে। সেইদিনা মই লগাইছিলোঁ, আজি মাক কৰি দি আছে বায়ে, তাত বাও লগাব। আৰু এয়া মই ডালিম গুড় কেইটামান উলিয়াই খালোঁ। এয়া চাওক, আজি আমাৰ ঘৰৰ স্পেচিয়েল ডিছ মানে লাঞ্চত থাকিব কঁঠালৰ মুচি। এটা বতৰৰ ফল খাব লাগে এতিয়া। আৰু মই এপিচ খাই চালোঁ বইল, কেনেকুৱা লাগিছে যে খাই, একদম ফাল্টু লাগিছে। কিন্তু যেতিয়া মছলা ঢালিব তেতিয়াহে আচলি টেষ্টটো আহিব। এই বিশালৰ পৰা অনা মছলাবোৰ আছিল, এইবাৰ আমি অনলাইন আনিছিলোঁ। বেয়া নহয় বাৰু, ভালেই হয়। আৰু ইয়াত পিউৰিখিনি দিলে বিলাহীৰ, বাকী লং ভিডিঅ'টো দিয়াই আছে মোৰ ৰেচিপিটো, আপোনালোকে চাব পাৰে। ইয়াত নিমখ দিলোঁ, তাৰপিছত এয়া ঢাকনি দি ইয়াত জাষ্ট বইল কৰাখিনি বহাই দিলে বাছ। চিম্পল হয় বনাবৰ কাৰণে, কিন্তু জগাৰ বহুত লাগে, মাংসৰ দৰে জগা লাগে। আৰু ইয়াত আলু এড কৰিলোঁ লগতে। ফাইনেলি ৰেডি হৈ গ'ল, এতিয়া জাষ্ট খাব লাগে আৰু ইমান টেষ্টি হৈছিল, দেখিবলৈ ইমান ভাল লাগে। আৰু এয়া লগত আছিল বেঙেনা ভাজি আজি দুপৰীয়া, আৰু চজিনাও আছিল, মই দেখাব নহ'ল বাৰু সেইটো। আৰু খাবলৈ বিৰাট টেষ্টি হৈছিল, আপোনালোকে ট্ৰাই কৰি চাব কেতিয়াবা। আজিলৈ ইমানেই, বাই।